নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জুলিস কৰ্নাৰলৈ আজি মই বনাম বইল মাছৰ এই ৰেচিপিটো যি সকলে বইল খাই ভাল পায় তেওঁলোকৰ বাবে বেষ্ট ৰেচিপি বহুত টেস্টি আৰু বহুত হেলদি এই ৰেচিপিটো মই কেনেকৈ বনালো হাকচোন চাও ইয়াৰ বাবে মই লৈছো বাহু মাছ 3 পিস মাছটো ফ্ৰেছ হলে ভাল আদা নহৰু 2 চামুচ খুন্দনাটাত খুন্দি ললো কেঁচা জলকীয়া দীঘলে ফালি লৈছো এটা গোটা বিলাহী পুৰি ললো মান ধনিয়াৰ পাত কেখিলামান লৈ টুকুৰা টুকুৰকৈ কাটি লৈছো আৰু এটা সৰু সাইজৰ আলু দীঘলে কাটি ললো আৰু দুটা শুকান জলকীয়া বিলাহীটোৰ লগত একেলগে পুৰি ললো আৰু লৈছো খৰিচা এখিনি বটলত ভৰাই থোৱা খৰিচা আছিল আগৰ তেনেহলে আহক বনাও ইয়াৰ আগতে কৈ থওঁ আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটোৰ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে আৰু আহিবলগীয়া ৰেচিপিসমূহ আপোনালোকে পাই থাকিব এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিলো আৰু ইয়াত দিছো 2 গিলাস পানীখিনি প্ৰথমতে উতল আহিবলৈ দিম এতিয়া পানীখিনি উতল অহাৰ পাছত ইয়াত দিছো প্ৰথমতে দীঘলে কাটি থোৱা আলুৰ টুকুৰা কেইটা তাৰ পাছত দিছো খুন্দি থোৱা আদা নহৰুখিনি ফালি থোৱা জলকীয়া কেইটুকুৰা আৰু এতিয়া দিম মই পুৰি থোৱা বিলাহীটো মই জলকীয়া কেইটাৰ লগত শুকান জলকীয়া কেইটাৰ লগত সৰুকৈ কুটি লৈছো এদৰে বিলাহী আৰু শুকান জলকীয়া জুইত পুৰি দিলে পুৰা ফ্লেভাৰ এটা আহে এই ফ্লেভাৰটো খুব ভাল লাগে আৰু বিলাহীটো পুৰি দিয়াৰ বাবে আঞ্জাখন খাবলৈও খুব ধুনীয়া টেষ্ট এটা হয় এতিয়া দিম মই খৰিচা দিছো 2 চামুচ আপোনালোকে ভাল পালে খৰিচা পৰিমাণটো বঢ়াই দিব পাৰে আৰু যিসকলে খৰিচা ভাল নাপায় তেওঁলোকে খৰিচাটো নিদিলেও হ'ব ইয়াৰ সলনি পুৰা বিলাহী আৰু এটা দি দিব পাৰে এতিয়া দিলো মান ধনিয়া পাতকেটা এতিয়া গেছটো মই পুৰা হাই ফ্লেমত দি এখিনি উতলিবলৈ দিম এখিনি সম্পূৰ্ণৰূপে উতল অহাৰ পাছত ইয়াত মই মাছৰ পিস কেটা দি দিম এদৰে মাছৰ পিস কেটা ইয়াত দি গেছটো হাই পুৰা ফুলকৈ দি লৈ এইখিনি উতলিবলৈ দিব প্ৰায় 5 মিনিট মান সময় এতিয়া মই ঢাকনাখন লগাই 5 মিনিট উতলিবলৈ দিলো 5 মিনিট পুৰা উতল অহাৰ পাছত ইয়াত নিমখ দিব নিমখটো আপোনালোকে আন্দাজ মতে দিব এতিয়া নিমখ দিয়াৰ পাছত এইখিনি অকমান ভালদৰে লৰাই ললো আৰু গেছটো মিডিয়াম ফ্লেমত দিম মিডিয়াম ফ্লেমত দি প্ৰায় 20 মিনিট মান সময় এইখিনি উতলিবলৈ দিম মাজতে এবাৰ লৰাই চাব চুলখিনি বেছিকৈ শুকাই গৈছে নেকি মই এদৰে মাজতে ঢাকনখন গছাই এবাৰ লৰাই চাই ললো এতিয়া প্ৰায় 20 মিনিট মান সময় উতল হোৱাৰ পাছত এয়া দেখিছেনে জুলখিনি কমি আহিছে এতিয়া মই ইয়াত থকা আলুখিনি অলপকৈ ভাঙি দিম তেতিয়া জুলখিনি থুপথুপিয়া হ'ব কিছুমানে ইয়াত পিঠাগুড়িও দিয়ে যদি পিঠাগুড়ি দিব বিচাৰে তেনেহলে আধা চামুচ মান পিঠাগুড়ি অকমান ঠাণ্ডা পানীত গুলি দি দিব পাৰে ইয়াত তেতিয়া জুলখিনিও তেতিয়াও থুপথুপিয়া হয় এদৰে আলুখিনি ভাঙি দি এইখিনি পুনৰ ঢাকি দিম মই এতিয়া
এতিয়া এইখিনি আকৌ ঢাকি দি গেছটো একেবাৰে সিমত দিম সিমত দি 5 মিনিটমান সময় পুনৰ উতলিবলৈ দিম এতিয়া 5 মিনিট উতলাৰ পাছত এইখিনি এটা নিৰ্দিষ্ট জোখত আহিলে জুলখিনি এতিয়া হৈ গ'ল এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু গৰমে গৰমে গৰম ভাতৰ লগত খাবলৈ পৰিবেশন কৰিম তেনেহলে আপোনালোকে এই বইল মাছৰ ৰেচিপিটো বনাই চাব আৰু খাই কেনে পালে মোক তলৰ কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব তেনেহলে আজিলৈ আহো ধন্যবাদ